পানী হৈছে আৰু এনেতো এতিয়া পানী হৈয়ে আছে ইমানকে তো আমাৰ গাঁৱত হৈছে আৰু এইবাৰ প্ৰথম হৈছিল লাইফত মই দেখিছোঁ ইমান পানী আমাৰ ঘৰত নুঠিছিলে গাইছ এতিয়া বহুত পানী হৈছে এইফালে আৰু এইফালে মাইনা দুটা আছে এহঁতৰ লগত আমি পানী চাম আৰু আপোনালোককো দেখাম কেনেকুৱা পানী হৈছে ন দেখিছিলি না আগতে নাই এই প্ৰথম কিন্তু পানী গছি বহুত ভাল লাগিছে গাইছ অসুখ হ'ব পাৰে যাবাৰ হৈছিল কিন্তু মাছ মাৰি আছে কিন্তু এইবাৰ বহুত কম মাছ আগত এই যোৱাবাৰ বহুত মাছ আছিল ন যাবাৰ ৰাতি গেলি মাছ আছিল আমাৰ গাঁওখনৰ গোটেই মানুহখিনিতে ঘৰে ঘৰে উঠিছে গাইছ পানী বহুত বেয়া অৱস্থা তো বলক আপোনালোকক দেখাই আছোঁ আমি আৰু এনেকৈ আমি ফাৰ্ষ্টতে আহিলোঁ আমাৰ ৰাস্তাত গাঁৱৰ ৰাস্তাটোত এনেকৈ ইমান ধুনীয়া মানে পানী আহিছে ধুনীয়া বুলি নকওঁ গাইছ বহুতৰে মানে অৱস্থা বেয়া হৈছে দুখ লাগে কাৰণ পানী ইমান ডাঙৰকৈ আহিছে কিছুমানৰ ঘৰত থাকিব পৰা নাই তথাপি আমাৰ ইমানো হোৱা নাই বেলেগ ঠাইত বহুত হৈছে আৰু ইফালে মাছ মাৰি আছে চবেই মানে নাঙালাই পাতি দিছে এটা দুটা উঠিছে কিন্তু মাছ মাৰি এটা ভাল লাগে আৰু এনেকৈ দুখৰ মাজতো অলপমান ফূৰ্তি ফাৰ্তা কৰিছে চলিবিলাকে লগতে আমিও এনেকৈ চাই আছোঁ আৰু আপোনালোকক অকণমান দেখাই দিলোঁ আৰু এনেকৈ ভেল সাজি আছে মানে ভেল মই দেখাই নাছিলোঁ মানে টিভি মোবাইল এনেকৈ দেখিছিলোঁ সঁচাকৈ দেখা নাই আৰু আজি এনেকৈ দেখিছোঁ আৰু এইপিনে চবেই মাছ মৰাত ব্যস্ত আমাৰ গাঁৱত কিমান পানী হৈছে ন বহুত পানী নিচে দেখা পানী হৈছে ইছৰাম একাঠু মানুহ ক'ত যাব ক'ত থাকিব ন ডুবি যাম এটা ভিতৰত ডুবিয়ে যাব মই গেলো ডুবি যাম আমিও ডুবি যাম দে মানে আগত যা চখাই চা ফালে চা কি ভাল লাগে নে কি পানী হৈছে ভাল লাগে কিমান ভাল লাগে মোৰ ইয়াৰ ফালে যাবলৈ মন নাযায় তইতো একদম বিৰাট ভাল ন আৰু বগী এইফালে গাইছ তাইক আমি বগী বুলি নামটো বেলেগ এইফালে চিয়াত তেল লৈছে দেখাইছে আপোনালোকক বাপৰে কিমান পানী হৈছে আৰু এইফালে হৈছে আমাৰ ঘৰৰ মানে পিছফালটো এইফালে আমাৰ ঘৰতে মানে মাছ মাৰি আছে আমাৰ ঘৰৰে দাদা এইফালে কিমানটা মাছ পাইছে নাজানো চাম আপোনালোকক দেখা আৰু কি বহি একদম চাওকচোন গাইছ বহি একদম মাছ মাৰাত কিমান বা মাছ পাইছে নাজানো কিন্তু বহাত মানে আৰামত মাছ মাৰি আছে পুৰা এইফালে আমি চাই আছোঁ মাছ মাৰা মাছ উঠে নে নুঠে নাজানো কি ঠাণ্ডা ন পানী বহুত ঠাণ্ডা গাইছ পানী মাখান বিৰাট নদী পেলাইছে না ডাইৰেক্ট এতিয়া বাঢ়ি আছে পানী কমা নাই আৰু বহুত গাং চাং একদম পানীৰ তলত গেছি আমাৰ গাংখান এইবাৰ গেল একদম দুখৰ বিষয় আৰু আমাৰ ঘৰতে পানী উঠা নাই চবতে গাইছ আমাৰ ঘৰত অকল উঠা নাই দে গাইছ চবতে উঠছি পানী আমাৰ ঘৰতে উঠা নাই এহঁতৰ ঘৰতো একদমেই উঠা নাই আমাৰ উঠছি এহঁতৰ উঠাই নাই ন আমাৰ ঘৰত অকল বাৰীতে উঠছি বাৰী আৰু পানী কমি আছে ৰ'দ দিছি নহয় ৰ'দ দিলেও এই পানী নকমাই যেইদিন থাকিব লাগে থাকিবয়ে নদীত পানী বাঢ়ি আছে নদীৰ ফালে যাব ভাল লাগলা নদী যাব নালাগে গাইছ একদম একেলগে নাই এইফালে গাইছ জালখন দাঙিছে আপোনালোকক দেখাই আছোঁ কিমানটা বেছি মাছ উঠা নাই দে গাইছ মাজে মাজে এটা দুটা উঠিছে সৰু মাছ তাতো ইমান ডাঙৰ নহয় তো এনেকৈ উঠি আছে আৰু ইয়াতে এইটো খালেতো আপোনালোকক দেখাই দিছোঁ এয়া কিমান মাছ উঠিছে আৰু যিটো উঠিছে মানে সেইটো অলপমান ডাঙৰ উঠিছে ইমানো ডাঙৰ নহয় আৰু আপোনালোকক এয়া দেখাই দিছোঁ বঢ়িয়া লোকেল মাছ একদম আমাৰ পানী চাহ হৈ গ'ল গাইছ এতিয়া আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো আৰু এটা বেলেগ ভিডিঅ'ত লগ হ'ম আজিলৈ আৰু মোৰ চেনেলটোৰ বিষয়ে অলপমান কৈ দিব পৰা বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব প্লিজ গাইছ কৰি দিব দেই প্লিজ বাই 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 বাই